বন্ধুসকল আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ এইটো ভিডিঅ'ত। বন্ধুসকল, আজি আপোনালোকক জনাম যে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ বেনিফিচিয়াৰীসকলে ইতিমধ্যেই আগষ্ট মাহৰ 2 তাৰিখে PM কিষাণৰ 20 নং কিস্তিৰ ধন লাভ কৰিছে। কিন্তু এতিয়া কথাটো হ'ল যে বহুতো কৃষকে PM কিষাণৰ 20 নং কিস্তিৰ ধন লাভ কৰা নাই। তেওঁলোকে কিয় PM কিষাণৰ 20 নং কিস্তিৰ ধন লাভ কৰা নাই? এইটো ভিডিঅ'ত আমি সবিশেষ জনাম যে তেওঁলোকে কিয় লাভ নকৰিলে 20 নং কিস্তিৰ ধন, আৰু তেওঁলোকে এই টকা লাভ কৰিবলৈ হ'লে কি কি কৰিব লাগিব, অন্যথা তেওঁলোকৰ নাম লিষ্টৰ পৰা কৰ্তন কৰা হ'ব। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকক এটা সৰু ৰিকুৱেষ্ট, আপুনি যদি মোৰ চেনেললৈ প্ৰথমবাৰ ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু যদি ফেচবুকত চাই আছে মোৰ পেজটো ফ'ল' কৰি লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ বাবে আপুনি আপোনাৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰিব। অ'পেন কৰাৰ পাছত চাৰ্চ বাৰত চাৰ্চ কৰি দিব PM কিষাণ। PM কিষাণ চাৰ্চ কৰি দিয়াৰ লগে লগে এনেকুৱা পেজত আহি যাব। ইয়াত আপোনালোকে দেখিবলৈ পাইছে PM কিষাণৰ যিটো পৰ্টেল এইটো আহি গৈছে। ইয়াত আপুনি চুই দিব। চুই দিয়াৰ লগে লগে এনেকুৱা পেজত আহি যাব। PM কিষাণৰ যিটো অফিচিয়েল ৱেবছাইট ইয়াত আহি যাব। ইয়াত অহাৰ পিছত আপুনি অলপ তলফালে স্ক্ৰল কৰিব। স্ক্ৰল কৰিলে দেখিবলৈ পাব যে ইয়াত দ্য অনাৰেবল প্ৰাইম মিনিষ্টাৰ হেজ ৰিলিজড দ্য 20 ইনষ্টলমেণ্ট অফ PM কিষাণ অন 2 আগষ্ট 2025 ফ্ৰম বাৰাণসী। বাৰাণসীৰ পৰা প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই 2025 2 আগষ্ট তাৰিখে 20 নং কিস্তিৰ ধন ডিবিটিৰ মাধ্যমেৰে সকলো যোগ্য কৃষকৰ একাউণ্টত ট্ৰান্সফাৰ কৰি দিছে। এতিয়া কথাটো হ'ল যে বহুতো কৃষকে PM কিষাণৰ 20 নং কিস্তিৰ ধন পোৱাৰ পৰা বাদ পৰিছে। তেওঁলোকে কিয় PM কিষাণৰ 20 নং কিস্তিৰ ধন লাভ নকৰিল, তেওঁলোকৰ বাবে ইয়াত চাওক ইম্পৰ্টেণ্ট নোট। ইয়াত আপডেট আহিছে, দুটা আপডেট। কোৱা হৈছে যে দ্য ডিপাৰ্টমেণ্ট has identified certain suspected cases that may fall under exclusion criteria outlined in the PM Kishan scheme guidelines. This include, for example, ইয়াত কোৱা হৈছে যে PM কিষাণ ডিপাৰ্টমেণ্টৰ পৰা কিছুমান হিতাধিকাৰীক সাময়িকভাৱে বাদ দিয়া হৈছে। তেওঁলোক PM কিষাণৰ যিটো স্কিমৰ গাইডলাইন আছিল সেই গাইডলাইন ভংগ কৰাৰ বাবে সামগ্ৰিকভাৱে তেওঁলোকক বাদ দিছে। যেনে 1 নম্বৰত উল্লেখ কৰিছে যে ফাৰ্মাৰ হু একুৱাৰ্ড লেণ্ড অনাৰশ্বিপ আফটাৰ 1/2/2019। ইয়াত 1 নম্বৰত কোৱা হৈছে যে 1/2/2019 তাৰিখৰ পিছত মাটিৰ মালিকীস্বত্ব অৰ্জন কৰা কৃষক এইটো বেনিফিটৰ পৰা বৰ্তমান সাময়িকভাৱে বাদ পৰিছে। আৰু 2 নম্বৰত উল্লেখ কৰিছে যে কেজেছ হুৱেৰ মোৰ দেন ওৱান ফেমিলি মেম্বাৰ ইজ ৰিচিভিং বেনিফিট, both husband and wife and adult member and minor ইত্যাদি. The benefit for such cases have been temporarily withheld till physical verification is completed. Farmers are requested to check their eligibility status on Know Your Status KYC of PM Kishan website, mobile apps or PM Kishan or Kishan Mitra chat. 2 নম্বৰত উল্লেখ কৰিছে যে এনে ক্ষেত্ৰত য'ত নেকি পৰিয়ালৰ এজনতকৈ অধিক সদস্যই সুবিধা লাভ কৰি আছে, যেনে স্বামী স্ত্ৰী দুয়োজনেই, এজন প্ৰাপ্তবয়স্ক সদস্য আৰু এজন নাবালিগ ইত্যাদি, শাৰীৰিকভাৱে প্ৰশিক্ষণ সম্পূৰ্ণ নোহোৱাকৈ এনে গোচৰৰ সুবিধা সাময়িকভাৱে স্থগিত ৰখা হৈছে। কৃষকসকল অধিক বিৱৰণ জানিবৰ বাবে PM কিষাণ ৱেবছাইট, মোবাইল এপ, কিষাণ ই-মিত্ৰ চেট বৰ্ডৰ আপোনাৰ অৱস্থা জানিব পাৰিব। KYCত পৰীক্ষা কৰিবলৈ অনুৰোধ জনোৱা হৈছে। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। লগ পাম আৰু এটা নতুন ভিডিঅ'ত। তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক, তাৰে কামনা কৰি আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। বাই বাই।